নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰাই আৰু আপোনালোকক স্বাগতম জনাইছোঁ হিৰাম বৰা ইউটিউব চেনেলটোলৈ। যিকোনো ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰি তাতে ধুনীয়া বেকগ্ৰাউণ্ড কেনেদৰে লগাব পাৰি এই বিষয়টোৰ ওপৰতে আজিৰ এই ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে মই এটা এপছ লৈ আছোঁ, যিটো এপছৰ জৰিয়তে আপোনালোকে যিকোনো ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰি তাতে ধুনীয়া বেকগ্ৰাউণ্ড দিব পাৰিব। এই এপছটো কি, এই এপছটোত কেনেদৰে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰি, এই সকলোবোৰ জানিবলৈ হ'লে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব। বন্ধু বান্ধৱীসকল, এই এপছটোৰ নাম হ'ল পিক্সআৰ্ট। এপটো দেখাত এনেকুৱা ধৰণৰ, আৰু এই এপছটো ডাউনলোড কৰিবলৈ হ'লে আপুনি যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব লাগিব পিক্সআৰ্ট, PICS ডাঙৰ হাতৰ ART, পিক্সআৰ্ট। আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াতে চাওক, এনেকুৱা ধৰণৰ দেখিব আপোনাৰ পিক্সআৰ্ট এপছটো। ইয়াত 100 মিলিয়ন মানুহে ডাউনলোড কৰিছে আৰু ৰেটিং হ'ল 4.5। এই এপছটো খুবেই ভাল। আৰু তলৰফালে চাওক কমেণ্টবোৰ, ধুনীয়া ধুনীয়া মানুহে কমেণ্ট কৰিছে। বেষ্ট ফটো এডিটিং এপ, ইজি টু ইউজ, ইউজফুল, হেণ্ডচাম পিকচাৰ্ছ, গ্ৰেট ফিচাৰ্ছ, এনেকুৱা। আপোনালোকে এই এপছটো ডাউনলোড কৰিব। মোৰ এই এপছটো অলৰেডি ডাউনলোড কৰা আছে, সেইবাবে ইয়াত আপডেট বুলি লিখা হৈছে। আৰু এই এপছটো ডাউনলোড কৰাৰ পিছত চিম্পলি এপটো অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব। আৰু তলত চাব এটা প্লাছ আইকন দিয়া আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত বহুতকেইটা অপশ্যন পাব। ইয়াতে এডিট বুলি যিটো প্ৰথম অপশ্যন, এইটোত যাব। চোৱাৰ পিছত আপোনাৰ গেলাৰী ফটোবিলাক আহিব। ইয়াত যিকোনো এটা ফটো চিলেক্ট কৰি লওক। মই এই ফটোটো চিলেক্ট কৰি লৈছোঁ। লোৱাৰ পিছত ফটোটো আহি যাব। আৰু ইয়াতে তলত চাব টুলছ বুলি এটা অপশ্যন আছে, ইয়াতে যাব। ইয়াতে আপোনালোকে বহুত ধৰণৰ কৰিব পাৰে, ক্ৰোপ, ফ্ৰী ক্ৰোপ, বহুত ধৰণৰ অপশ্যন আছে। এডজাষ্ট, তাৰপিছত ফটোটো ব্লাৰ কৰিব পাৰিব, কালাৰ ঠিক কৰিব পাৰিব। এইবিলাক আপোনালোকে অ'পেন কৰিলে এপছটো গম পাব। মই আপোনালোকৰ বিষয়ে কেনেদৰে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে এইটোহে। ইয়াতে ওপৰত এটা চাব ফ্ৰী ক্ৰোপ বুলি এটা অপশ্যন আছে, ইয়াতে যাব। যোৱাৰ পিছত তলত তিনিটা অপশ্যন আছে। প্ৰথমটো হ'ল এইটো ৰং কৰিব পাৰি, তাৰপিছত এইটো হ'ল ৰবৰ, আৰু ইফালেটো হ'ল এইটো এনেকৈ ডাৰ্ক পাৰি আপোনালোকে এইটো এৰিয়াটো চিলেক্ট কৰি এইটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে। আমি প্ৰথমে আৰ্টটো লৈছোঁ, এইটো অলপ কমাই দিওঁ। লোৱাৰ পিছত ফটোটো জুম কৰিব। জুম কৰাৰ পিছত ফটোৰ ওপৰত এনেকৈ ৰং কৰিব, অলপ বঢ়াই দিওঁ, এনেকৈ ৰং কৰিব। মই অলপ খৰখেদাকৈ কৰি আছোঁ, নহ'লে ভিডিঅ'টো অলপ দীঘল হ'ব। আপোনালোকে অলপ ভালকৈ কৰিব, এনেকৈ ৰং কৰি থাকিব। অলপ বাহিৰৰ ফালে গ'লে একো টেনশ্যন নাই, এইটো মচিব পাৰি ৰবৰৰ দ্বাৰা। এইটো ৰং কৰা হৈ গৈছে। আৰু ইয়াতে অলপ চাইছে বহুত বাহিৰত গৈছে, এইটো লগটো ল'ব, জুম কৰিব। জুম কৰাৰ পিছত বাহিৰত যোৱাখিনি এনেকৈ মচি দিব। মই ইমান ভালকৈ কৰা নাই, আপোনালোকে অলপ ভালকৈ কৰিব। জাষ্ট মই এইটো এক্সাম্পলৰ কাৰণে কৰিছোঁ। এইটো কৰাৰ পিছত ওপৰত চাব এটা একেবাৰে ডাইন চাইডৰ কোণত ওপৰত তীৰ চিন দি আছে, ইয়াতে যাব, নেক্সট কৰিব। কৰাৰ পিছতে এইটো হৈ গৈছে আপোনাৰ বেকগ্ৰাউণ্ডটো কাট খাই গৈছে। এতিয়া আপুনি এইটো ছেভ কৰিব লাগিব, ছেভ কৰি দিব। এটা সেভ হৈ গৈছে আৰু এতিয়া ডাইৰেক্ট বেক আহক
অহাৰ পিছত আৰু বেক আহক। তাৰপিছত আৰু যিকোনো এটা বেকগ্ৰাউণ্ড চুজ কৰি লওক, যিটো বেকগ্ৰাউণ্ড ৰাখিব বিচাৰে। মই এইটো বেকগ্ৰাউণ্ড লৈছোঁ বাৰু। ইয়াৰ পিছত চিম্পলি তলৰ ফালে চাব, ভালেকেইটা অপশ্যন আছে, এনেকৈ শ্লাইড কৰিব। শ্লাইড কৰিলে ইয়াতে এটা অপশ্যন পাব এড ফটো বুলি, ইয়াতে যাব। এড ফটোত অহাৰ পিছত চাব ইয়াতে আপোনাৰ গেলাৰীটো অপেন হৈছে আৰু প্ৰথমত যিটো ফটো আছে এইটো অলপ আগত বেকগ্ৰাউণ্ডটো কাট কৰিছিলোঁ, এইটো এতিয়া ওপৰত চাব এড ওৱান, এইটো এড কৰি দিব। তাৰপিছত এই ফটোটো আপোনাৰ সেইটো বেকগ্ৰাউণ্ডৰ ওপৰত আহিব, এই ফটোৰ ওপৰত। এইটো এনেকৈ চাইজটো ডাঙৰ কৰিব পাৰিব, সৰু কৰিব পাৰিব। দেখিছে, এনেকৈ আপোনালোকে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। আৰু আপোনালোকক জনাওঁ যে আপোনাৰ এই এপছটো ডাউনলোড লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডিছক্ৰিপশ্যনত গৈ সেই লিংকটোত গৈ এপটো ডাউনলোড কৰিব পাৰে। আৰু যেতিয়া এই ফটোটো ইয়াৰ ওপৰত এডজাষ্ট কৰা হ'ব, তেতিয়া আপোনাৰ ওপৰত চাব এটা ৰাইট এটা চিহ্ন আছে ওপৰত, এইটো অ'কে কৰি দিব। তাৰপিছত নেক্সট চাব, যোৱাৰ পিছত ছেভ গেলাৰী শ্বেয়াৰটো আছে ইয়াতে ছেভ কৰি দিব গেলাৰীত, ডান। ফটোটো ছেভ হৈ গ'ল। এইটো চাব গেলাৰীত যাওক, যোৱাৰ পিছত পিকচাৰ আৰু চাওক, ইয়াত দেখিব ইমান ধুনীয়া লাগিছে। এনেকৈ আপোনালোকে যিকোনো ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধু বান্ধৱীসকল কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া নটিফিকেশ্যন পায় আৰু লগে লগে ভিডিঅ'টো চাব পাৰে। ধন্যবাদ।